लोगोफोर नोंथांमोना नायगासिनो दङ YouTube चेनेल लाइमोननि लाइजाम आरो आं दिनै नोंथांमोननि खाथियाव मोनसे जोबोर मोजां खौरां लानानै फैदों दा बे भिडिअनि गेजेरजों आं नोंथांमोननो फोरमायनानै होनो सानदों बेखायनो भिडिअखौ एसेबो स्किप खालामालासे जोबजासिम नाय लोगोफोर आंनिखौ आरो नोंथांमोना नायगासिनो दङ YouTube चेनेल लाइमोननि लाइजाम थ' बिदिब्ला भिडिअखौ गोबाव खालामालासे गुबै आयदायाव फैदिनि जायफोर बिथांमोना खामानि गैजाया बेकार एबा माबा मोनसे मावनो थाखाय गोसो गुदुं बैफोरबायदि सुबुंनो आसाम सरकारा साफायाव 50,000 रां 50,000 रां लन होनो थाखाय खोथा होदों अबयसे बेयो मोनसे लन नङा बुंनो थाङोब्ला बेयो साबसिडिसो लाखानायनि उनाव बेखौ सरकारनो थाइसेबो थाखा होफिननो गोनां गैया बे खोथाया अबयसे आं बुंनाय नङा आसामनि मानगोनां फाइनान्स मिनिस्टार बिथां डक्टर हिमन्त बिश्व शर्मा बिथाङा बे खोथाखौ फोसावखाबाय दा बेखौ आसामनि 2 लाखनि बारा सुबुंफोरा मोननो हागोन थ' बिदिब्ला सोर मोनगोन माबायदि मोनगोन माब्ला मोनगोन बेफोर गासैखौबो नोंथाङा बिथांनि खुगानिफ्रायनो मिथिनानै लादो স্বয়ং ৰিডিজাইন স্বয়ং আঁচনি আছে এই স্বয়ং আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছোঁ 1000 crores from the state government without any banking linkage অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেন্ড নকৰোঁ আমি পুনে পুনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম নট লোন দিস ইজ সাবসিডি সিড ক্যাপিটাল এইটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব সেই 2 লাখ ব্যক্তিয়ে পাব জুনে 1 সেপ্টেম্বৰ তাৰিখৰ আগতে সেলফ হেল্প গ্ৰুপ জয়েন্ট লায়াবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিল সো এভৰি ইয়াৰ এটো আঁচনি হৈ থাকিব দিস ইজ এ কন্টিনিউয়াস স্কিম এণ্ড অলৱেজ 1 সেপ্টেম্বৰ উইল বি দা কাট অফ নাও যিসকল গ্ৰুপে জয়েন্ট লায়াবিলিটি গ্ৰুপ হ'ব পাৰে এচএজি হ'ব পাৰে ফাৰ্মাৰ প্ৰডাকশ্যন অৰ্গেনাইজেশ্যন এফপিঅ হ'ব পাৰে ক্লাষ্টাৰ লেভেল স্পেচিয়েল এছপিভি হ'ব পাৰে ফেডাৰেশ্যন হ'ব পাৰে যোনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব যদি 10 জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম 20 জনীয়া গ্ৰুপ হ'লে আমি 10 লাখ দিম আৰু 5 জনীয়া গ্ৰুপ হ'লে আমি 2.5 লাখ দিম তাৰমানে গাই প্ৰতি 50,000 এওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টে এটা পোৰ্টেল এনাউন্স কৰিব আগতে এটো ইন্ডাষ্ট্ৰিৰ পৰা চাইছিল এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দা হেল্প অফ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন 16 সেপ্টেম্বৰ তাৰিখে 16 সেপ্টেম্বৰত আমি এটা পোৰ্টেল কৰিম সেই পোৰ্টেলত গ্ৰুপ বিলাকে এপ্লিকেশন কৰিব তাত গ্ৰুপটোৰ বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব যেতিয়া বেংক একাউণ্ট নম্বৰ দিব এপ্লিকেশন দিব আমি এই এপ্লিকেশন জিলা সমূহলৈকে প্ৰেৰণ কৰিম ডিস্ট্ৰিক্ট এণ্ড ডিস্ট্ৰিক্টত এটা টিম বনোৱা হৈছে ডিস্ট্ৰিক্ট সিলেকশ্যন মেকানিজম এটা কৰা হৈছে য'ত কোনো পলিটিচিয়ান তাত মেম্বাৰ নহয় নট ইভেন এমএলএ নট ইভেন এমপি নো পলিটিক্যাল পিপল আৰ মেম্বাৰ দেয়াৰ বেংক আছে এনজিঅ'জ আছে বেচিক্যালি এনজিঅ' মানে যিবিলাক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰ্ছ SIRD এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰেনিয়াৰ্ছ যিবিলাক সংগঠন আছে তেওঁলোক মেম্বাৰ আছে আমাৰ যেনেকুৱা ৰুৰেল লাইভলিহুড মিছন স্কিল ডেভেলপমেণ্ট মিছন লিড বেংক মেনেজাৰ জেনেৰেল মেনেজাৰ DIC ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ ভেটেনাৰী অফিচাৰ সো ইয়াত কোনো পলিটিক্যাল মানুহ এই ডিষ্ট্ৰিক্ট লেভেল কমিটিখনত নাই ফাইনেন্স ডিপাৰ্টমেণ্টে পোৰ্টেলত এই এপ্লিকেশ্যনবোৰ পোৱাৰ লগে লগে আমি ডিষ্ট্ৰিক্ট ৱাইজ ডিভাইড কৰিম আৰু আমি জিলালৈকে পঠাই দিম ডিস্ট্ৰিক্টে সিলেক্ট কৰিব কৰাৰ পিছত 3 দিনৰ লৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেছ প্ল্যান দাখিল কৰিব মেবি হৰ্টিকালচাৰ হ'ব পাৰে মেবি এগ্ৰিকালচাৰ হ'ব পাৰে ইভেন PWD ঠিকা কৰিম দ্যাট কেন অলসো বি এ বিজনেছ প্ল্যান বলা ফ্লাড কন্ট্ৰোল ডিপাৰ্টমেণ্টত ঠিকা কৰিম হেতু এটা বিজনেছ প্ল্যান হ'ব পাৰে উই আৰ নট ফৰ এগ্ৰিকালচাৰ কৰিব ইন্ডাষ্ট্ৰি কৰিব এনেকুৱা নহয় এণ্টাৰপ্ৰেনিয়ৰশিপ যে আমি 10 জন লৰাই লগ লাগি আমি DRDত কাম কৰিম এটাতো দুখিয়া লৰাই কাম কৰিব নোৱাৰে সিড ক্যাপিটাল নোহোৱা কাৰণে সো দিস 5 lakhs will be their seed capital
আমি একাউণ্টটো গ্ৰুপত নিদিওঁ আমি টকাটো ইণ্ডিভিজুৱেল বেংক একাউণ্টত দিম কিন্তু প্ৰথম 30,000 টকা পাব টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব নহলে প্ৰেসিডেন্ট সেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে এটা যেতিয়া মোৰ বেংক একাউণ্টৰ পৰা চেকখন গ্ৰুপত যাব তেতিয়া মোৰ এটা ষ্টেক হোল্ডিং থাকিব মোক এক্সপেল কৰিব নোৱাৰে মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত কাৰণ চেকখনটো মইহে দিছো কিন্তু মই যদি চেকখন নিদিওঁ পিছৰ 20,000 টো মই নাপাম সো মই 30,000 টকাটো মোৰ একাউণ্টৰ পৰা মোৰলৈকে চৰকাৰে দিব মই গ্ৰুপটোত দিম বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে গ্ৰুপত দিলে আকৌ বাকিবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে সেইকাৰণে মোৰ পৰা যেতিয়া চেকখন পাব মুকটো এক্সপেল কৰিব নোৱাৰে গতিকে ইট ইজ বোথ ইণ্ডিভিজুৱেল এজ ৱেল এজ কালেক্টিভ কিন্তু কিবা কাৰণত যদি মই 30,000 টকাটোলৈ গ্ৰুপটোত নিদিওঁ নেক্সট 20,000 টো মই নাপাম এওঁলোকৰ এটা সুবিধা হ'ব কি এই গ্ৰুপবিলাকক গাঁৱে গাঁৱে PWD ফ্লাড কন্ট্ৰোল সব ডিপাৰ্টমেন্টৰ আমি ফ্ৰী কন্ট্ৰাক্টিং লাইসেন্স দি দিম যিসকল গ্ৰুপে ক'ব মই PWD ত কাম কৰিম আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেচন দিম ফ্লাড কন্ট্ৰোলত কাম কৰিম ফ্ৰী ৰেজিষ্ট্ৰেচন দিম কিবা আমি ফিচাৰী বনাম ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতে এওঁলোকক জড়িত কৰি ল'ব এগ্ৰিকালচাৰত কাম কৰিম এগ্ৰিকালচাৰে ডিপাৰ্টমেন্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব বুলে গেলামাল দোকান দিম আমি মুদ্ৰাৰ লগত আৰু ফাৰ্দাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম যাতে দিস ইজ জাস্ট এ সিড ক্যাপিটাল এটো লোন নহয় তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায় এই সিড ক্যাপিটালটো ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে যদি কোনোবা তেনেকুৱা ভাল এন্টাৰপ্ৰেনিয়ৰ্স তাৰ মাজৰ পৰা আহে 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব 1000 কোটি টকা আৰু ভগৱানে যদি সুবিধা দিয়ে তেলে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব এভৰি ইয়াৰ সো 2 লাখ আৰু 1 লাখ হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছো যে আজি পাৰ সমষ্টি 15,000 বেনিফিচিয়াৰী কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে বাঢ়িব গতিকে আজি আমি 2 লাখ লৈ 1000 কোটি টকা দি আৰম্ভ কৰিছো হেতু অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে This is the biggest self-employment program launched by any government in the independence Assam. নিজৰ টকা দি ইমান ডাঙৰ self-employment initiative আজিলৈকে কোনো চৰকাৰে হাতত লোৱা নাই This is the biggest initiative and this 1,000 crore will come from our own revenue. ইয়াত কোনো back funding নাই ইয়াত কোনো banking linkage নাই but আমি বেংকৰ লগত কাম কৰি আছো যে these 5 lakhs আমি seed capital হিচাপে দিলো Now you give 75% loan so that ultimately it becomes 25 lakhs at some point of time. Of course, banking norms tom pura koribo lagibo. So 20,000 গ্ৰুপে এই পইচা পাব যদি 10 জন কৈ ধৰু 20,000 গ্ৰুপৰ যদি 5,000 কো আমি banking linkage কৰি দিব পাৰো lot of money will come. So এই যেটো redesign স্বয়ং স্বামী বিবেকানন্দ youth empowerment যোজনা এটো আমি আজি লঞ্চ কৰিছো 40 বছৰ বয়সলৈকে আসনিটো পাব আৰু এই আসনিটো পাবৰ কাৰণে every member has to pass matriculation মেট্ৰিকৰ তলৰ হলে এজ ধৰিব পৰা না যায় আৰু বেংকে হয়তো ফাৰ্দাৰ লিংকেজ দিয়াত অসুবিধা পাব সেই কাৰণে এটো আমি হাই স্কুল লিভিং সাৰ্টিফিকেট এটো আমি লিংক আপ কৰিছো আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছো যুৱক হক যুৱতী হক আপ টু 40 ইয়াৰ্ছ আৰু এক্সিস্টিং এসেট যিহে পাব উই ডোন্ট ওয়ান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও তেতে আমি সিলেক্ট কৰিব নোৱাৰিম যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব কাৰণ দিস উইল বি কন্টিনিউয়াস স্কিম গতিকে 1 সেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা হ'ল যোন এসেট যি আছে কাম কৰি আছে ইট উইল বি অনলি अवेलेबल ফৰ देम দিস ইজ ফৰ স্কিম ফৰ এক্সিস্টিং এসেট যি কালি শুনি পেলাই হাৱাত বনাই ললো দে উইল নট গেট ইট বহুত মানুহ থাকে যে আজি স্কিম শুনিলো ৰাতি বনালো সো দে উইল নট গেট ইট মাইট বি আজি যদি বনাই অহা বছৰ তেওঁলোকে 1 বছৰ নিজৰ এটা এক্টিভিটি কৰাৰ পিছত কাম হ'ব Bidiब्ला नोंथांमोना थारैनो खोनाबाय जानांगौ हेमन्त बिश्व शर्मा बिथाङा बे सेप्तेम्बर दानावनो अर्थात 16 सेप्तेम्बरनिफ्राय 20 सेप्तेम्बरनि सिगां अनलाइन एप्लाइ खालामनो थाखाय बिथोन होदों दा अनलाइन एप्लाइखौ माबायदि खालामगोन मा डकुमेन्ट्स नांगोन आं बेखौ नोंथांमोननो 16 सेप्तेम्बरनि सम सफैब्लासो अनलाइन एप्लाइ प्रसेसखौ खालामनानै दिन्थिनो हासिगोन बेनि थाखाय बे YouTube चेनेलखौ नोंथांमोना थाबैनो गोख्रैनो साबस्क्राइब खालामनानै लादो थ' बिदिब्ला दिनैनि भिडिअ बेखिनियानोमोन नोंथाङा भिडिअखौ नायनानै माबायदि मोनखो जुदि मोजां मोनब्ला मोनसे लाइक खालामदो आरो लोगोफोरनो नोंथाङा शेयार खालामहरदो जुदि माबाफोर सोंनो दङब्ला गोसोआव डाउट दङब्ला कमेन्ट सेक्सनाव थांनानै नोंथाङा सोंनोबो हागोन थ' बिदिब्ला गोदान मोनसे भिडिअ लोगो मोननायनि मिजिंजों दिनैनि थाखाय एसेनोसै गोजोन्थों